আমি আহিছোঁ চাপৰি। এই চাপৰিত মানে চবেই আছে, প্ৰয়োজনীয় মানে ভেজিছ চব আছে। তাৰে মাজতে মোৰ লগত আছে বিপ্লৱ আৰু ৰূপম। তাৰপিছত বিপ্লৱে পূৰা জলকীয়া চুৰ কৰি আছে, ইয়াত জলকীয়া চুৰ। তাৰপিছত আৰু এইফালে সেয়া লাই পাতৰ লগত ওলকবি ছিঙিছে, গাহৰিৰ লগত আজি চলিব আৰু পূৰা। পিছে ৰূপমে গাহৰিটো নাখায় বাৰু। আৰু বিপ্লৱ কিবা কিবা এটা আহি পেলাই তোৰ কেনেকা লাগিছে এনেকা চাপৰিত আহি পেলাই যে এনেকা জলকীয়া চুৰ কৰি আছ, তোৰ মনৰ মানে ফিলিংছটো কেনেকা সেইটো ক। দেখাৰ পিছত হাতখন কাটিব। গাহৰিৰ কাৰণে লাই পাত। ৰূপমে কেঁচা মটৰ পূৰা লৈছে আৰু মই যিহেতু ভোক লাগিছে সুবিধাটো ল'বই লাগিব ন, নে কি ক বিপ্লৱ? পূৰা একদম পূৰা এয়া ফ্ৰেছ। অলপ সহায় কৰি দিওঁ ৰ। এই চচপা পিনে মটৰ দেখা নাই, তিলৰ দৰে কেনেকে দেখিব? এয়া কি মটৰ দেখা নাই? তিলৰ লাৰু কথাটো কিয় কৈছ? কলা ন, সেইটোতো আৰুৱে দেখি দিবা। এয়া পানীলাও ছিঙিছে, কুমলীয়া পানীলাও। এইটো মজা আৰু এই শুংটো আছে নে? শুংটো থাকিলে হাতটো যে খজুৱাই যে। সঁচাকে মানে ধুনীয়া। কিহৰ কাৰণে মানে বহুত দিনৰ পিছত যেতিয়া এনেকুৱা এটা ঠাইত অহা হয় খুব ভাল লাগে। আৰু এয়া ৰূপমে আজি লৈ আনিলে, ৰূপমৰ পেহাৰ চাপৰি হয় এখন। আৰু আহিছোঁ, ৰূপমে তাৰ সেইটো কাৰণে পেহাই আমাক কৈছে যি লাগে লৈ লোৱা। আৰু আমি লৈ লৈছোঁ লাই পাত গাহৰি খাবৰ কাৰণে। তাৰপিছত ৰূপমে লৈ লৈছে ওলকবি, বেঙেনা, তাৰপিছত জলকীয়া যি পাইছে আৰু এতিয়া বিচাৰি আছে সেয়া। এতিয়া বিপ্লৱ মানে এইবিলাক বস্তুত ভাল, মানে সি আলু দেখিলে যে এতিয়া আলুও লৈছে। ৰূপমৰ কাৰণে বোলে। সেয়া ৰূপমে ধুনীয়া একদম লোকেল বন্ধাকবি লৈ লৈছে। হাতী আহে নে? আহিছিলে এতিয়া এনেই কি কয় সেই নেপালী মূৰত যে দেখিছা এনেই কলগছ ভাঙিবলৈ সেইটো কৰিছোঁ। এনেই আহে আহিলে এনেই ইয়াত কিবাবিলাক খেতি আগতে এবাৰ নিশ্চয় কৰিছিলে কিবা কিবি আহিলেও এতিয়ালৈ হেৰি নকৰে। ৰাতি অকলে থাকে নেকি? ঠাণ্ডা পৰে চাগে ন বহুত? ৰাতি বৰ বেছি ঠাণ্ডা নপৰে। থকাকে আহিবি নেকি? থকাকে আহিব পাৰি। ডাঙৰ সেইয়া যে মাজে মাজে খন্দাই দেখিছা? সৰুটো নিনিয়ে, ডাঙৰ আমাৰ হৈ গ'ল। এতিয়া আহি গ'লো ডিকিত পূৰা চব্জি। মজা হ'ব ন এইকেইদিন আৰু খানা। আমি লোকেল চব্জিৰে। বৰুৱা কোৱা। চবফালে পথাৰ। বিপ্লৱ ক তোৰ অনুভৱ ক। মোৰ অনুভৱটো একদম পূৰা মানে ৰূপমকো সুধিম প্ৰথমে তোৰটো ক। মোৰটো বাদ দে, ৰূপমৰটো হ'ব দে। মই প্ৰথমে মোৰ অনুভৱটো কৈ লৈছোঁ, তহঁতে সোধা নাই যদি। মোৰ অনুভৱ মানে একদম মানে অনুভৱ হৈ গৈছে, যিহেতু নিজে অনুভৱ। আৰু ৰূপম কোৱা। প্ৰথমে মানে ইমান ধুনীয়া এটা টাইম স্পেণ্ড কৰাৰ কাৰণে মানে ক্ৰেডিট মানে ক'বলৈ গ'লে ৰূপমকে যায়, ঠিক আছে। আৰু
আহিব লাগিব এদিন পিকনিক কৰিবৰ কাৰণে পিকনিক নহয় মানে বনভোজ ক'ব নোৱাৰো ৰূপম এইটো বনভোজ বুলিও নহয় মানে আৰু ভোজ খোৱা আৰু ভোজ খাবলৈ আহিব লাগিব আলু যেতিয়া উঠাই মানে আলু খান্দিব সময়ত তেতিয়া আলু খন্দা মানুহখিনি আৰু ঘৰৰ মানুহখিনি মিলি পেলাই এনেকৈ ভোজ খায় কেতিয়া উঠাব আলুৱে খান্দি আছে এতিয়া আৰু টাইম আলু খন্দা টাইম তাৰপিছত আৰু সেয়াই ভাল লাগে ময়ো তেজপুৰতে থাকোঁ যদিও আহিব টাইম পোৱা নহয় তেজপুৰৰ পৰা বেছি দূৰ নহয় কিন্তু যিকণ সময় আহোঁ ইয়ালৈ আহি চাপৰিলৈ আহোঁ ভাল লাগে আৰু বৰুৱা আমি ৰাতি থকাকে আহিম বুলি ভাবিছোঁ তই থাকিব পাৰিবি নাই আমাৰ লগত কিয় নোৱাৰিম নোৱাৰা কি কথা হাতী নোলালেই হ'ল আৰু এখন থান বৰুৱা ডাঙৰীয়া থান যি কি নহওক আমি একচুৱেলি আছোঁ এই চাপৰিটো আছে বিহগুৰি শিৱ মন্দিৰৰ ওচৰত শিৱ মন্দিৰৰ পৰা ভিতৰত সোমাই আহি পেলাই আছে আমি ইমান দেৰি থাকিলোঁ যদিও একচুৱেলি লোকেশ্যনটো পোৱা নাছিলোঁ ক'ত আছে পুঠিমাৰীৰ ভিতৰত গতিকে এয়া খুব ধুনীয়া এখন গাঁৱৰ পৰিৱেশ একচুৱেলি প্ৰপাৰ জেগাটোৰ নাম হ'ল গেৰুৱা বালি চাপৰি একজেক্টলি আৰু যোনখন পথাৰত আমি আছিলোঁ সেইখনক গেৰুৱা পথাৰ বুলি ক'লে বহুতে চবেই চিনি পায় আৰু বহুতে বুলি নহয় চ' আহি পাই গ'লোঁ আৰু এইটো আমাৰ লাকি ডাঙৰ হৈছে নাই কমেণ্ট কৰি পেলাই জনাব তাৰপিছত এয়া উভতি আহোঁতে অলপ গাহৰি মাংস লৈ আনিলোঁ চ' আজি ৰাতি মানে বিপ্লৱ আৰু মোৰ গাহৰি পাৰ্টি হ'ব যিহেতু ৰূপমে নাখায় সেইটো কাৰণে তাক ইনভাইট কৰা নাই আৰু লগতে এয়া আপোনালোকৰো কাৰোবাৰ চাপৰি আছে নেকি জনাব মোক তাৰপিছত মোৰ আপকামিং কণ্টেণ্টত মই আমাৰ ঘৰৰ চাপৰি দেখাবৰ কাৰণে ট্ৰাই কৰিম চ' আজিলৈকে ভিডিঅ'টোত ইমানেই নতুন এটা ভিডিঅ'ত মই আপোনালোকক আকৌ লগ পাই আছোঁ তেতিয়ালৈকে সুস্থ থাকক গুড বাই লাকি চে গুড বাই বাই বাই